নাই কোনে কি কৈছে 17 বছৰ সুযোগ দিছে ৰাইজে কিন্তু মই নিজৰ সমষ্টিত আজি এটো ঘূৰি দেখিছোঁ যে স্বচ্ছ ৰাস্তা বনাবলৈ প্ৰয়োজন আছে কি বনাইছিলে তেওঁলোকে যিখিনি ৰাস্তা বনাইছে এটো PMGSY প্ৰাইম মিনিষ্টাৰ গ্ৰাম সড়ক যোজনা আসাম মালা এটো ষ্টেট গভৰ্ণমেণ্ট চেন্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰজেক্টৰ আণ্ডাৰত বনোৱা BTC কি বনালে এটা ইমানজনে বনাইছিলে মোৰ সমষ্টিত এটা নদীৰ ওপৰত দলং আছে কি নদী ফুংবিলি 2017 মানে এইটো টেণ্ডাৰ তেওঁলোকে দিছিলে যিজন মানুহক টেণ্ডাৰ দিছে তেওঁলোকৰে মানুহ 17ৰ পৰা আজিলৈকে নকৰে আৰু আমাৰ চৰকাৰ আহি পেলাই এই টেণ্ডাৰটো কেনচেল কৰি কন্ট্ৰাক্টৰ বদলাই এতিয়া নতুন টেণ্ডাৰ দিব লগা হ'ল এই ব্ৰিজখন বনাবৰ কাৰণে আৰু মোৰ সমষ্টিত মই য'তে যায় ৰাস্তাৰ দাবী আছে ক'ত বনাইছিল ৰাস্তা 17 বছৰ সুযোগ দিছে ধেমালি নহয় তেওঁলোকে কি কাম কৰিছে তাৰ কঠিয়ান দিয়াৰ আগতে অলপমান সাৱধান হোৱা ভাল শুনা নাই কোনে কি কৈছে 17 বছৰ সুযোগ দিছে ৰাইজে কিন্তু মই নিজৰ সমষ্টিত আজি এটো ঘূৰি দেখিছোঁ যে স্বচ্ছ ৰাস্তা বনাবলৈ প্ৰয়োজন আছে কি বনাইছিলে তেওঁলোকে যিখিনি ৰাস্তা বনাইছে এটো PMGSY প্ৰাইম মিনিষ্টাৰ গ্ৰাম সড়ক যোজনা আসাম মালা এটো ষ্টেট গভৰ্ণমেণ্ট চেন্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰজেক্টৰ আণ্ডাৰত বনোৱা BTC কি বনালে এটা ইমানজনে বনাইছিলে মোৰ সমষ্টিত এটা নদীৰ ওপৰত দলং আছে কি নদী ফুংবিলি 2017 মানে এইটো টেণ্ডাৰ তেওঁলোকে দিছিলে যিজন মানুহক টেণ্ডাৰ দিছে তেওঁলোকৰে মানুহ 17ৰ পৰা আজিলৈকে নকৰে আৰু আমাৰ চৰকাৰ আহি পেলাই এই টেণ্ডাৰটো কেনচেল কৰি কন্ট্ৰাক্টৰ বদলাই এতিয়া নতুন টেণ্ডাৰ দিব লগা হ'ল এই ব্ৰিজখন বনাবৰ কাৰণে আৰু মোৰ সমষ্টিত মই য'তে যায় ৰাস্তাৰ দাবী আছে ক'ত বনাইছিল ৰাস্তা 17 বছৰ সুযোগ দিছে ধেমালি নহয় তেওঁলোকে কি কাম কৰিছে তাৰ কঠিয়ান দিয়াৰ আগতে অলপমান সাৱধান হোৱা ভাল